শুকানি কিতাপ পঢ়িছানে? পঢ়িছো। মাতি খালি গৰম বন্ধ হৈছে তেওঁ পঢ়িব লাগে। আহিছে নেকি মালটো? খালি স্কুল বন্ধ দিয়া খালি মোবাইলটো মই চুবলৈ নাপাওঁ অকণো মৰি গ'লোঁ আৰু মই একেবাৰে কিবা এটা ক'লে মায়ে মানে ডাঙৰকৈ আহে গোটেইজনী ল'ৰা ছোৱালীক মানে মই একো এটা ক'বই নোৱাৰোঁ মানে এখন ঘৰত মানে এইবিলাক মানে জহৰ নামে গৈছে হৈছে মই এই মনে চাই আহোঁ এই বহুত চালু হয় বহুত চালু এই কিতাপ পঢ়িবলৈ বহুত বেয়া পায় তাই খালি মোবাইল বা বয় ফ্ৰেণ্ড ছোৱালীজনী আছে নেকি সেইকাৰণেহে কিতাপটোৰ প্ৰতি মনোযোগ নাই মোবাইলটো এনে পিটিকি আছ নে কিয় আৰু পিটিকা নিচিনাকে তই সেই পঢ়া মই তোক চাই আছো নহয় মই এইখিনি মোবাইলটো পিটিকি আছ স্কুল বন্ধ দিয়া মই পঢ়াই দিব লাগে গাধৰ ডালক মূৰৰ গাধৰ ডালক হ'ব ধুনীয়াকে বহুত বেছি কথা কোৱা লগে লগে ফুচকা মোৰ বিচাৰি পঢ়া শুনা কৰি নিজৰ কৰ্ম নিজে কৰি আছে তই কি কৰিছ তই মোৰ গাধৰ তই মোবাইল পিটিকি ৰিলচ বনাই চুবলে নাপাওঁ তই আজি যা ফুচকা মোৰ বিচাৰি পইচা খালি ফুচকা খাই তোক আজি মই 2 ঘণ্টা পানী পপাম আজি মই খাই ল খালি কম্পে কৰো হাত ভাঙি দিওঁ হাত মই ভাঙি দিওঁ হয় ক'ত খা পালি তই গাঁৱলৈ আছে ক'ত খা পালি no এনেকুৱা লাগিছে যে এবছৰমান হ'ল স্কুল বন্ধ দিলে মই চাগে চুলি কৈ টকলো হৈ যাম আৰু মই ইনষ্টাগ্ৰাম ডিলিট কৰিব লাগিব এনেও 18 বছৰ তলৰ ছোৱালীবিলাকৰ এতিয়া ইনষ্টাগ্ৰাম চব ডিলিট কৰিব নহয় এইটো ক'ল আৰু হেই ৱালপেপাৰ হয় এজন দেখোন তোৰ নিচিনা লাগিছে দেখোন দেখিবলৈ কি কথা কৈছে ৱালপেপাৰ হয় মই নেকি ইনষ্টাগ্ৰাম ডিলিট কৰি দিওঁ লক খুল মোৰ শান্তি নহ'ব আৰু চব পেনে কমপ্লেইন খালি সন্ধিয়া লগতে চাইকেল লৈ যাবি চাইকেল লৈ তোৰ এই গাভৰু ছোৱালীজনী চাইকেল লৈ যাবলৈ কিহে পালে চাইকেল চলালেহে ভালহে শুকানীজনীক যিমানে খাবলৈ দিছোঁ সিমানে শুকানী হৈ গৈছে মই আজি যামেই গৈ তো খালি মোৰ লগতে ক'ত লাগি থাকে নহয় মই এতিয়া ষ্টেডিয়াম যামগৈ নাহোঁ আৰু গ'ল কোনফালে গ'ল মইতো দেখাই নাপালোঁ দেখোন পিটিককৈ ওলাই গ'ল দেখোন শুকানী কোনফালে গ'ল শুকানী